আছামিজ ART কিটচেনলৈ স্বাগতম। আজি মই আপোনালোকক পামকিন সিডৰ সৈতে মাছৰ এখন সুন্দৰ ৰেচিপি বনাই দেখুৱাবলৈ লৈছোঁ। পামকিন সিড মানে ৰঙালাওৰ গুটি বুলি সকলোৱে জানে। মাৰ্কেটত কিনিবলৈ পাই যাব, নহ'লে ঘৰতে ৰঙালাওৰ গুটি ৰ'দত শুকুৱাই লৈও বনাব পাৰি। আহক ৰেচিপিটোৰ কাৰণে কি কি ল'ব লাগে চাওঁ। এই মাছ লৈছোঁ আৰু লৈছোঁ জিৰা, ধনিয়া, গৰম মছলা, জালুকৰ গুড়ি, হালধি, তেজপাত, দুটা জলকীয়া 4টা, পিঁয়াজ, আদা, নহৰু। মিডিয়াম সাইজৰ চামুচেৰে 6 চামুচ ৰঙালাওৰ গুটি পেকেটৰ পৰা উলিয়াই বাটি এটাত ল'লোঁ। এতিয়া গুটিখিনি মিক্সাৰ গ্ৰাইণ্ডাৰত বাকি ল'লোঁ পেষ্ট বনাই ল'বলৈ। গুড়ি হৈ গৈছে, এতিয়া অলপ পানী দি ল'ম। পানী দি লোৱাৰ পিছত মিক্সাৰটো আৰু এবাৰ চলাই দিম। পেষ্ট হৈ গৈছে। এতিয়া মাছখিনিত নিমখ আৰু হালধি অলপ সানি ল'ম। তেল গৰম হ'বলৈ দিছিলোঁ। গৰম তেলত মাছখিনি ফ্ৰাই কৰি ল'ম। মিডিয়াম ফ্লেমত ফ্ৰাই কৰিব যাতে মাছটো জ্বলি নাযায়। মাছৰ 2টা ছাইড ভালদৰে ফ্ৰাই কৰি ল'ব, খাই ভাল লাগিব। মাছ ফ্ৰাই হৈ গ'ল। মাছ ফ্ৰাই কৰা থাকি যোৱা তেলতে 2টা তেজপাত দিলোঁ। পিঁয়াজটো মই ৰুকি লৈছিলোঁ। ৰুকি লোৱা পিঁয়াজখিনি মই তেলত দি দিম। পিঁয়াজখিনি জ্বলিব নিদিব, এনেকৈ লৰাই থাকিব। মিডিয়াম ফ্লেমতে ৰাখিব। আদা নহৰুৰ পেষ্ট বনাই লৈছিলোঁ, সেইখিনি এতিয়া দি দিম। জলকীয়া দিলোঁ। এতিয়া মই ধনিয়া গুড়ি 1 চামুচ দিম, জিৰা গুড়ি আধা চামুচ, অলপমান গৰম মছলা, জালুকৰ গুড়ি অলপ আৰু হালধি আধা চামুচ দিম। গোটেইখিনি বঢ়িয়াকৈ ফ্ৰাই হৈ গৈছে। এতিয়া মই ৰঙালাওৰ গুটিৰ পেষ্টখিনি ইয়াতে যোগ কৰি দিম। 1 মিনিটমান এনেকৈ লৰাই দিব। নিমখ দিলোঁ। আপোনালোকৰ নিজৰ সোৱাদ অনুযায়ী নিমখ দিব। মই গৰম পানী 2 গিলাচ দিলোঁ। আপোনালোকৰ কাৰীটো বেছি বিচাৰিলে বেছি পানীও দিব পাৰে। ফ্ৰাই কৰা মাছখিনি ইয়াতে যোগ কৰি দিলোঁ। লো ফ্লেমত ঢাকনিখন দি 15-20 মিনিট উতলিবলৈ দিব। মাজতে ঢাকনিখন খুলিও চাব পানীটো শুকাই গৈছে নেকি। আজি ৰেচিপি তৈয়াৰ হৈ গৈছে। দেখিবলৈ বহুত টেষ্টি যেন লাগিছে। আপোনালোকেও ঘৰত বনাই খাই চাব। কেনেকুৱা লাগিলে কমেণ্টত জনাব আৰু খাই ভাল পালে ভিডিঅ'টো লাইক কৰিব।